ও ৰমন কি কৰিছ? এই জাগাখন ঠিক কৰি আছো। ঠিক আছে তই লাগ। ঠিক আছে ঠিক। খাই খাই অকণ না। মিঠকলে 8টা বাজিব হ'ল স্কুল নাযাওঁ নেকি? এই ইমান দেৰি হ'ল এই উঠা নাই বিচনাৰ পৰা। অ ভণ্টি ভণ্টি অ ভণ্টি উঠ আকৌ স্কুল নাযাওঁ নে? হেৰো মইতো পঢ়ি শুনি একো কৰিব নোৱাৰিলোৱে। তই স্কুল গৈ কিবা এটা শিকিব লাগে। উঠ 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 বহুত দেৰি হ'ল উঠ। 8টা বাজি গ'ল। ৰাম 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 দেই। ক'ৰ পৰা আহিলে? এই ভণ্টিক স্কুলৰ পৰা আনিলোগে জানই নহয় আৰু ঘৰত মানুহ দুনুহতো নায়েই বেলেগ। বুজিছো মই পাইছো বাৰু। সৰুৰ পৰা ডাঙৰ দীঘল কৰিছো কষ্ট কৰি। ঠিক আছে আপুনি যাওক। ঠিক আছে আহিবা দুচকুতে ভাহিবা। ৰমন আহিছে। মাতছা বুলি কয়। অ ৰমন ক মাতিছিলে কাম এটা আছিলে কৰিবি নেকি? কি কাম? তই দেখা নাই মোৰ বাইকখন কিমান লেতেৰা হৈ আছে? মই নোৱাৰো দেই, মোৰ ঘৰত বহুত কাম আছে। মই নকওঁ। বছে কৰা কাম তই নকওঁ বুলি কৈছ। তই ৰাজগুন্দাক চিনি পোৱা নাই? গোটেই ডেৰগাঁও কপে। কৰিম কৰিছো চাফা কৰ ভালকে। ধুনীয়াকে কৰ। ভালকে কৰ দুটা দেখা নাই ক'ত লাগি আছে। ভালকে কৰ। এনে অনাই বনাই গৈছে। একদম ধুনীয়াকে কৰ। হৈ গ'ল। কিবা এটা দিয়ক। যা কি কাক পইচা বিচাৰিছ? কিবা এটা দিয়ক আকৌ মই এই ৰাজক পইচা বিচাৰিবলৈ আহিছ। যা ভাব যা পইচা বিচাৰিবলৈ আহিছ। হ'ব যা ৰাজক পইচা বিচাৰিছে। কি আপোনাক পইচা বিচাৰিবলৈ আহিছে? চিনি পোৱা নাই ৰাজক। ভণ্টি চাহ যদি বনাই হ'ল লৈ আহ সোনকালে। তই কলেজলৈ যাবলৈ ওলালেই নি? ভাত বনাই দিছো উলিয়াই থোৱা আছে, তই খাবি। ঠিক আছে। কলেজ নাযাওঁ নেকি? আহ আকৌ গৈছো ৰবি। মাতিলে যা সোনকালে কৰ। ৰাহুল এই ছোৱালীজনী কৰো চিনি পাওঁ নি? এইজনী কেলে আমাৰ ৰংমনৰ ঘৈণীয়েক নহয় জানো? ছোৱালীজনী কিবা এটা ভাল লাগিছে, পতাই দে না কিবা কৰি। আমাৰ ৰাজদা ওচৰলৈ যাব লাগিব, তেতিয়াহে পতাই দিব পাৰিব। ৰাজদা যে বৈচোন যাওঁ। বৈ না বৈ ৰাজগুন্দাই হাবিতে থাকে, তই মোৰ লগত আহ। ঠিক আছে মই দেখাই দিম যাওঁ, সেইটোৱে কথা। কামটো হ'লেই হ'ল আৰু ভাই। এই ধুনীয়া ৰাজগুন্দাখন কোনোৱে নাই, সেইজনে আছে, চব কৰি দিব তই মোৰ লগত। মাল গ'ল। পেমেণ্টো হ'ব। সোনকালে দিব লাগিব পেমেণ্ট দিব। কোনোবা আহিছে। ৰাজদা কাম এটা আছিলে, কৰি দিব পাৰিব নেকি? কি কাম ক? কৈ দিয়া কামটো। ৰাজদা মোৰ এই ছোৱালীজনী ভাল লাগিছে, অলপ মানে পতাই দিব লাগে ছোৱালীজনী। ক'ৰ ছোৱালী? ছোৱালীজনী গাঁৱৰে। 50 লাগিব। 50,000। এই বহুত বেছি কৈছে, ইমান টকা। এই ৰাজগুন্দাই পইচা নোলোৱাকে একো কামেই নকৰে। আৰু তহঁতি ছোৱালী পটোৱা কাম লৈ ৰাজদা গুৰিলৈ আহিছ আৰু বেলেগ কাম নাপালি তহঁতি? কিবা এটা কৰি দিয়ক। নাই 50 লাগিব। হ'ব দিয়ক, আপোনালোকে যদি নকয় আমিয়ে কিবা এটা চিন্তা কৰিব লাগিব। যা পইচা নিদিয়ে কাম কৰিবলৈ আহিছে। ঐ শুনাচোন, শুনা না প্লিজ। কি কোৱা? এই ৰাংঢালিং পাতিছিলোঁ, অলপ ৰাংঢালি আহিব পাৰিবা নেকি? সোনকালে গৈ দিবলৈ আছিলে, মোৰ দেৰি হৈছে। তোমাক কথা এটা ক'বলগীয়া আছিলে।
হেৰি মানে তোমাক মোৰ ভাল লাগে, তোমাক ভাল পাব বিচাৰোঁ। ঐ উত্তৰটো সোনকালে দিবা। দিয়া বাবা দেই, দেৰি হৈ গ'ল। হেৰি কিমান দেৰি হ'ল অহা? অলপমান টাইম। এতিয়া সেইদিনাখন যে কৈছিলোঁ কিবা এটা কৈছিলোঁ, উত্তৰটো দিবা নেকি? য়েছ। तेरी मेरी मेरी तेरी हमारी प्रेम कहानी रब ने बनाया मेहरुआ, मेरी मेहरुआ, मेरी मेहरुआ, मेरी मेहरुआ। প্ৰেম লীলা কৰিবলৈ আহিছোঁ, তহঁতৰ কথা ৰংমনক কৈ আছোঁ। ৰাহুল কি হ'ল? তোক নেদেখাই হ'লো যে আজিকালি। ছোৱালীজনী মোৰ লগত থাকিয়ে পতালি আৰু এতিয়া মোকে পাত্তা নিদিয়া হ'লে কি থাকিম তহঁতৰ লগত? হ'ব দে আৰু তই সেইটোকে আৰু ধৰি থাকিব লাগে নেকি? হ'ব দে, তহঁতি থাক, মই যাওঁ। সেই ৰচোন শুন। তেৰি এটাই লগৰ আছিলে ৰাস্তাটো, সি নুবুজে। শৰ্মা এইটো শৰ্মা দেখোন। শৰ্মা কোন ভালে? এই ৰংমনহঁতৰ ঘৰৰ পৰা আহোঁগে। কিবা সকাম পাইছে? নাই নাই, এনে খবৰ ল'বলৈ পিপিকাই ঘূৰি ফুৰা দেই। নাই নাই, মানুহ আমাৰ চিন্তা নহয়, কোৱা পিপিকাই ঘূৰি ফুৰিব। শৰ্মা খুৰা এয়া পাই বহিছোঁ। ছোৱালী ৰচোন তই যে আজিকালি ঘৰ নথকাই হ'লি অনাই বনাই ক'ত ঘূৰি ফুৰ? দেখিছা ছোৱালীৰ ব্যৱহাৰ? তাকেহে এই তোমাৰ ভণ্টিক সেইদিনাখন মই দুলালৰ পুতেকৰ লগত গছৰ তলত বহি কথা পাতি থকা দেখিছিলোঁ। কি দুডালৰ পুতেক? তাৰ লগত এই কি কাম? আজিকালি ছোৱালী কেনেকৈ ধৰিব পাৰিবা? অলপ চকু কাণ দিবা তুমি। মই ঠিক আছে গৈ থাকোঁ। যোৱা এই ঠিকেই কৈছে বুজিছা। দুডালৰ পুতেকৰ লগত এই কি কাম হ'ব পাৰে? চকু কাণ দিব লাগিব। ভণ্টি চাহ অকণ দে। দাদা চাহ লওঁ। তোৰ লগত কথা কেইটামান আছে, বচোন। কচোন কি কথা আছে? তই যে সেই বিকিৰ লগত তোক মই দেখা বুলি কোৱা শুনিছিলোঁ, আৰু তই এইবিলাক কেলে কৰিছ? চা সৰুতে মা দেউতাই আমাক এৰি গুচি গ'ল, তাৰ পাছতো তোক মা দেউতাৰ অভাৱ অনুভৱ কৰিব দিয়া নাই আজিলৈকে। আৰু তই সেইটো অৱস্থাত যদি এইবিলাক তোৰ কেনেকে হ'ব বাৰু কচোন? কিমান আশা কৰিছিলোঁ তোৰ ওপৰত, তই এই আশাবোৰ কেলে ধ্বংস কৰিছ? সদায় গালি পাৰে, তুমি কিবা এটা কৰা, তোমাৰ তেনেকে নকবা, তুমি মৰিব নালাগে। আজি এতিয়া গুচি যাওঁ ব'লা। ব'লা ৰাংঢালি ক'তনো গ'ল জানো? এই ৰাতিপুৱাৰ পৰা নাই, ঘৰ নাই, কি নাই আৰু দেই। ৰাংঢালি এবাৰ গ'লে ক'ৰবাত গ'লে কৈ থৈ যাব লাগে। ছোৱালীজনী কিমান ঘৰত চিন্তা হয় সেইটো তাৰ হেৰি নাই। ৰাংঢালি ভণ্টি ৰংমন দা, ক কথা এটা হ'ল, ক'ব পাৰিম নেকি আপোনাক? কি কথা? আপোনাৰ ৰাংঢালি পলাই গ'ল নহয় বিকিৰ লগত।
ৰাংঢালি পলাই গ'ল। মই খবৰটো দিলোঁ আৰু আপুনি এতিয়া কি কৰে আপুনি জানে আৰু। ৰাংঢালি পলাই গ'ল বিকিৰ লগত। ইছ, ৰাম 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 ৰাংঢালি পলাই গ'ল। আহা আহা ইয়াতে বহা। দিয়া খবৰটো পাইছাই নহয়। পাইছোঁ খবৰ। বহুত বেয়া লাগিছে মনটো। কি তাকে কৰিবা? মই তোমাক কৈছিলোঁ নহয়, দেখিলা নহয় এতিয়া। তাকে মই সেই ছোৱালীজনীক মাক নাইকিয়া ছোৱালীজনীক কালি তেনেকৈ গধূলি বেয়া ব্যৱহাৰ কৰিব নালাগিছিলে। অকল তাই সৰুৰ পৰা ডাঙৰ দীঘল কৰিছিলোঁ, ইমান কষ্ট কৰি তাই বুজি নাপালে। তাকেহে মোৰো বেয়া লাগিছে এতিয়া। তোমাক মই আগতে কৈছিলোঁ সেইকাৰণে তুমি নকৰিলা আৰু। বহুত একো নাই, হ'ব দিয়া আৰু এতিয়া হৈ যোৱাটো হৈ গ'ল আৰু। তাকে তাহাঁতি ঘূৰি আহিলে নিশ্চয় মই ক্ষমা কৰি দিব লাগিব বুজিছা। ক্ষমা কৰি দিবা আৰু, উপায়টো নাই, হৈ যোৱাটো হৈ গ'ল আৰু। হ'ব দিয়া, তুমি মন মাৰি নাথাকিবা, মই যাওঁ। ঠিক আছে দিয়া। মই আজি নিজকে বহুত অকলশৰীয়া অনুভৱ কৰিছোঁ। সৰুৰে পৰা ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলেও তাই অন্তত মোক বুজি নাপায়। আজি মোকো অকলশৰীয়া কৰি এৰি থৈ গুচি গ'ল। ৰং চঙা তই আজিকালি ইমান মন মাৰি থাক কেলে? কি কৰিবি আৰু মন নামাৰিনো কি কৰিম। সেয়াই কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰি সেই কথাটো তাই বুজি নাপালে। মোক অন্তত কোৱা হ'লে, খুলি কোৱা হ'লে মই তাহাঁতক কিবা এটা কৰি দিলোঁহেঁতেন। তাকেহে ৰাতি ভুল কৰি দিলে আৰু। এহেঁতি আহিছে দেখোন। দাদা তহঁতি কোনটো সতৰে এই ককায়ৰ মুখ চাবলৈ আহিছ? এবাৰো নাভাবিলি তহঁতি এই মোৰ ককায়ৰটোৰ কথা? সৰুৰ পৰা কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰি তুলি তালি ডাঙৰ দীঘল কৰিলোঁ, তহঁতি কি যে কৰিলি আৰু দেই। সকলো ভুলৰে প্ৰায়শ্চিত্ত থাকে, তই সিহঁতক মাফ কৰি দে। তই ঠিকেই কৈছ প্ৰণাম, ভুলটো চবৰে হয়। হ'ব দে, আজিৰ পৰা আৰু সুখে থাকিবি আৰু তহঁতি আৰু নে কি কোৱা? হয়, তই সিহঁতক ক্ষমা কৰি দে। এয়াইতো সঁচা সম্পৰ্ক। তই ঠিকেই কৈছ, সঁচা সম্পৰ্ক এয়াই।